নমস্কাৰ বন্ধুসকল, আজি মই বনাইছো একেবাৰে টেঙা মিঠা আৰু জিভাত পানী অনা কেঁচা আমৰ মিঠা আচাৰ। গৰম ভাত হোক বা জলপান, এই চাটনি খালেই মন ভাল হৈ যাব। আহকচোন চাওঁ কেনেকৈ ঘৰতে সহজে এই মজাদাৰ কেঁচা আমৰ চাটনি বনাব পাৰি। Welcome to Runa's World, where we share the joy of cooking, home, gardening, and daily life. বন্ধু বান্ধৱীসকল কেনেকুৱা আছে আপোনালোক? চাওকচোন এইবোৰ কেঁচা আম বজাৰৰ পৰা কিনি আনিছো। বেছি অনা নাই বাৰু, 2 কেজি আনিছিলো, কিন্তু কেইটামান এই ভৰ্তা বনাই খাবৰ কাৰণে ৰাখিছে। এইবিলাক এনেকৈ সৰু সৰুকৈ কাটি লৈছো বন্ধুসকল, কাৰণ আমি এইটো ৰুটিৰ লগত খাম। এই কেঁচা আমৰ টক মিষ্টি আচাৰটো মোৰ শহুৰ দেউতাৰ বহুত প্ৰিয়। এতিয়া মোৰ শহুৰ দেউতা নাই, তাৰ কাৰণে বনোৱাই নহয় এইটো আচাৰ বেছি। আজি বনাব ওলাইছো, মনত পৰি গ'ল। তো দেখিব পাৰিছে মই ইয়াতে পানী দিছো, আৰু পানীত এতিয়া চূণৰ পানী দিম। মই 3-4 ঘণ্টামান চূণৰ পানীত এইটো তিয়াই ৰাখো। চূণৰ পানীৰ পৰা উঠাই মই ভালকৈ এইখিনিক ধুই লৈছো, আৰু ইয়াতে চিনি দিছো, কেঁচা জলকীয়া দিছো, তেজপাত দিছো, আৰু অলপমান গৰম মছলা দিছো, লং, ইলাচি আৰু ডালচিনিয়ে দিছো, লং দিয়া নাই। লঙো দিলে একো নাই। তো গৰম মছলা দিছো আৰু জলকীয়াৰ গুড়ি দিছো। হালধিৰ গুড়ি দিব নালাগে, আৰু দিলেও দিব পাৰে অলপমান। মই হালধিৰ গুড়ি তেনেকুৱা নিদিওঁ। আৰু ইয়াতে এটা বস্তু দিব লাগিব, চাইট্ৰিক এচিড, মানে কালাৰটো ধুনীয়া হোৱাৰ কাৰণে চাইট্ৰিক এচিড। আৰু এইটো মই কেৰাহীতে দিছো, কিন্তু যদি আমি প্ৰেছাৰ কুকাৰত সিজাই লওঁ তেতিয়াহ'লে আৰু বেছি ধুনীয়া হ'ব। কিন্তু অলপ বেছিও সিজি যাব পাৰে। মোৰ আমখিনি অলপমান পকা পকা হৈ আছিল, মানে অলপমান ৰঙা পৰি গৈছিল, মানে পকা পকাৰ ভাৱ হৈছিল। সেইটো কাৰণে মই আৰু প্ৰেছাৰত দিব যোৱা নাই, এনে কেৰাহীতে দিছো। কেৰাহীতে দিলে অলপ ডাঠ হয়। আমি অলপ ডাঠহে ভাল পাওঁ, কিন্তু অলপমান নৰমো আৰু কৰিব পাৰিব ৰুটিৰ লগত খোৱাৰ কাৰণে। তো ইয়াতে সিজি আছে কেৰাহীত অলপ সময় লাগিব, আৰু প্ৰেছাৰত এটা চিটি মাৰি ল'লেও কেৰাহীত কৰিব লাগিব। আকৌ পানীটো ভালকৈ টানি ল'ব লাগিব এনেকৈ। ইয়াতে কোনো তেল নালাগে, আৰু মছলাও এনেকুৱা নালাগে বাৰু। মিঠা আচাৰ যিহেতু অলপমান মিঠি গুড়ি দিব পাৰিব।
অলপমান ভিনেগাৰো দিলে দিব পাৰিব তো দীঘলীয়া সময় ভালে থাকিব সাইট্ৰিক এসিড দিলেও দীঘলীয়া সময় ভালে থাকিব আৰু সাইট্ৰিক এসিড দিলে অলপ মানে জেলি জেলি টাইপ হয় এটো একচুয়ালি জেলিয়ে হয় জেলিয়ে হ'ব এটো মই ইমান পানী নাৰাখিম অলপ শুকান পানী কৰিম যাতে বহুত দিন থাকে আমাৰ আমি দুটাই যেটো খাও আৰু ডেলিও খোৱা নহয় বেলেগ বেলেগও থাকে তো লাহে লাহে খোৱা হ'ব হেতু কাৰণে অলপমান মই ভিনেগাৰো দিছো আৰু সাইট্ৰিক এসিডো দিছো আজি কোনোবা বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিলেনে প্ৰথমবাৰ মোৰ ভিডিও যদি চাইছে আপোনালোকে ভিডিও যদি ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পাৰিব মই মোৰ এইটো চেনেলত লাইফষ্টাইল দেখুৱাও কুকিং দেখুৱাও তাৰ পিছত ব্লগ দেখুৱাও বাহিৰত গলে এনেকুৱা এই ধৰণৰ ভিডিও বিলাকে আহে হেল্থ টিপস দেখুৱাও তো আপোনালোকে ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি লগত থাকিব পাৰিব বন্ধুসকল আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি নটিফিকেশন বেল অল কৰি ল'ব পাৰিব তেতিয়া হলে যেতিয়াই মোৰ ভিডিও আহিব নটিফিকেশন আপোনালোকৰ ওচৰলৈ গুচি যাব বন্ধুসকল পুৰণা বন্ধুসকলক মোৰ আন্তৰিক ধন্যবাদ তথা অভিনন্দন জনাইছো আপোনালোকে লগত থকাৰ কাৰণে মই যিখিনি আগবাঢ়িছো তো সকলো আপোনালোকৰ আশীৰ্বাদত আপোনালোকৰ মৰমতে সম্ভৱ হৈ উঠিছে তো চাওতে মোৰ হৈয়ে গ'ল আমৰ এটো জেলি ক'ব পাৰে বা টক ক'ব পাৰে যিয়ে যি ক'ব পাৰে আমি এটো আমৰ জেলি মিঠা আচাৰ এইবিলাকে কওঁ তো ভিডিওটো যদি ভাল লাগে সকলো বন্ধু বান্ধৱীকে কৈছো লাইক এটা অৱশ্যই কৰিব আৰু কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব